हेलो एवरीवन की खबर आपनालोকৰ ভালে আছেনে মোৰ অন্যটি মিনি ব্লগলৈ স্বাগতম জনাইছো আপোনালোকক আজি পাছিঘাট আহিলো মাহাতৰ লগত মা পাপা আৰু লগতে পেহা পেহিও আহিছে আজি সকলোৱে ঘৰৰ ফ্যামিলি লগ হৈ ফুৰিব ওলালো আৰু লগতে পেহি ছোৱালীজনী বা সকলোৱে আহিছে লগত মোৰ বেছি দিন হোৱা নাই বাৰু পাছিঘাট অহা হাজবেণ্ডৰ লগত আহিছিল ফুৰিবৰ কাৰণে আৰু এতিয়া যেহেতু মাহতি ফুৰিবলৈ যাও বুলি ক'লে লগ ধৰিলে সেই কাৰণে মাহতৰ লগত গুছি আহিলো ফুৰা বুলি ক'লে বেয়া নাপাও ভালে পাও ফুৰি সেই কাৰণে গুছি আহিলো আৰু লগতে আৰু আমি আহি এডখৰ ধুনিয়াকৈ ৰলো চাহ খাব কাৰণে চাহ ঘৰৰ পৰা বনাই লৈ আহিছিলো লাল চাহ আৰু লাল চাহটো পা নহলে জাৰ্নি কৰিলে এনেও ভাল নালাগে লাল চাহটো পাই মেন হয় আৰু ধুনিয়াকৈ লাল চাহও খাই ললো আৰু খাই মেলি এই আকৌ যাত্ৰা আৰম্ভ আৰু ডাম্বুকৰ ৰাস্তাটো দেখিছেনে ইমানেই সাফা অলপো লেতেৰা নাই ইমান ক্লিন হয় আৰু ইমান ভাল লাগে নহয় পাহাৰীয়া ৰাস্তাত জাৰ্নি কৰি আৰু সব ফালে হেউজিয়া পাহাৰ আৰু ইমানেই ভাল লাগিছে গৈ আৰু মনটো ফ্ৰেছ লাগে এনেকুৱা পাহাৰীয়া ৰাস্তাত গৈ আৰু অৰুণাচলখন খুবেই ধুনীয়া ঠাই হয় আৰু ইমান সাফা দেখিছেনে আপোনালোকে অলপো লেতেৰা নাই আৰু হসাকৈ ইমান ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্য হয় সকলো ফালে হেউজিয়া আৰু পাহাৰ ইমান ধুনীয়া নহয় দেখিবলৈ কাৰণে আৰু আমি আহি নামচাই গোল্ডেন টেম্পলত ৰলোহি তাত ৰৈ মেলি সোমালো আৰু ইমান ধুনীয়া দেখিবলৈ কাৰণে ভিতৰখিনি সোমাই দেখিছো খুবেই বেছি ধুনীয়া হয় আৰু আগতে আহিছো মই এবাৰ এফালে কিন্তু সোমোৱা নাছিলো ইয়াত এবাৰ প্ৰথম সোমাইছো বহুতেই বেছি ধুনীয়া হয় আৰু বহুতেই ধুনীয়া বাহিৰৰ পৰা সোমাই ভিতৰখিনি পৰিৱেশটো বেছিয়ে ধুনীয়া হয় আৰু লং ভিডিঅ' এটা দিম আপোনালোকক এইদিনতে দিম ভাবিছো আমিনো আৰু কত সোমালো মোৰ ফুল ভিডিঅ'ত পাব আপোনালোকে আৰু মোৰ মিনি ব্লগটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব দেই